আকাশলংঘী মূল্যবৃদ্ধি পেট্রোল ডিজেলৰ ৰাজ্যজুৰি জনগণৰ ক্ষোভৰ জুই ইন্ধনৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ সৰ্বত্ৰ পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ পেট্ৰল ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে মহানগৰী কপালে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আসুৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ জাৰিলে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই যে অতি শীঘ্ৰে এই পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰি অত্যাৱশ্যকীয় সামগ্ৰীত হ'ব পৰা মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে চৰকাৰ ব্যৱস্থা ল'ব লাগিব। পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দাবী কৰিছোঁ, অন্যথাই আমি সদৌগুৰি ছাত্ৰই ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৰাজ্যত পেট্ৰল ডিজেলে চুলেগৈ মূল্যবৃদ্ধিৰ সৰ্বোচ্চ সীমা বুধবাৰে হ'লগৈ প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭৯ টকা ৩৪ পইচা আনফালে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ'লগৈ ৭১ টকা ৩৪ পইচা মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল ৭৯ টকা ৩ পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম আছিল ৭১ টকা ৭ পইচা ৰাতিটোৰ ভিতৰতেই পেট্ৰলত বৃদ্ধি পালে ৩১ পইচা আৰু ডিজেলত বৃদ্ধি পালে ২৭ পইচাকৈ বিগত ১২ দিন ধৰি প্ৰতিদিনে ২০-৩০ পইচাকৈ বাঢ়ি ৩ টকাতকৈ অধিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য সৰ্বসাধাৰণৰ মূৰত ৰামটাগুন সোধাই এইদৰেই প্ৰতিদিনেই বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ ছাত্ৰ সন্থাৰ বিজেপি চৰকাৰখনে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পালনৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে। মোদীয়ে যি মিথ্যাচাৰ কথা কৈ তেখেতে গাড়ী দখল কৰিছে, তেখেতে গাড়ী পদত্যাগ কৰিব লাগে আৰু অতি শীঘ্ৰে এই আকাশলংঘী মূল্য পেট্ৰল ডিজেলৰ দামৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম তেওঁলোকে হ্ৰাস কৰিব লাগে। অসম চৰকাৰ ভাৰত চৰকাৰ দাবী জনাইছোঁ অনতিপলমে যদি মূল্যবৃদ্ধি ৰোধ নকৰে অনাগত দিনসমূহত কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ ৰাইজে কিন্তু ইয়াৰ প্ৰতিবাদ কৰিবলৈ ৰাজপথত নামিব। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ গুৱাহাটী মেট্ৰ' চেয়াৰ টেক্সি মালিক সন্থাই ইন্ধনৰ মূল্য নিয়ন্ত্ৰণ নকৰিলে ৩১ বিধ মালিক সন্থাই যাত্ৰীৰ ভাড়া বৃদ্ধিৰ ৰাজহুৱাভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ইয়াৰ পূৰ্বে ২০০৮ চনত বৃদ্ধি হৈছিল চেয়াৰ টেক্সিৰ ভাড়া আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতসকলে ইয়াৰ পৰা এটা ব্যৱস্থা গ্ৰহণ কৰক সদায় এনেকৈ যদি মাধমাৰ ৰাইজৰ ওপৰত পৰি থাকে তেতিয়াহ'লে আমাৰ গত্যন্তৰ নাই আমি অহা ১ তাৰিখৰ পৰা আমি আমাৰ গাড়ী ভাড়া বৃদ্ধি কৰিবলৈ বাধ্য হৈ যাম মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰব হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ফোনযোগে মূল্যবৃদ্ধি প্ৰসংগত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বাৰ্তালাপ কৰিছে ৰাজ্যিক সভাপতিগৰাকীয়ে লগত আন্তঃৰাষ্ট্ৰীয় বজাৰ সম্পৰ্ক থাকে তথাপি ৰাইজৰ মনৰ কথা শুনি পেলাই ইতিমধ্যে মই নিজে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ লগত মই টেলিফোনযোগে বাৰ্তালাপ কৰিছোঁ আৰু আগন্তুক দিনৰ ভিতৰতে এই যিটো জটিলতা আছে এই জটিলতাটো অতিক্ৰম কৰিব বুলি তেখেতে জনাইছে কেৱল মহানগৰীতে নহয় পেট্ৰল ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে আন্দোলন তীব্ৰতৰ হ'ব বুলি হুংকাৰ দিছে আসুকে ধৰি বিভিন্ন দল সংগঠনে ব্যুৰ' ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট